ফেমিলি এইকেইদিন বহুত গৰম দি আছে সেইকাৰণে আজিৰ পৰা চশমা লগাই লৈছোঁ ৰ'দ দি আছে আৰু চশমা লগাইলে আজি বোলো নমস্কাৰৰ ঘৰলৈ যাবলৈ ওলাইছোঁ আমাৰ ঘৰৰ পৰা 10 মিনিটমান লাগিব গ'লে সেইকাৰণে আজি তালৈকে যাম বুলি ভাবিছোঁ আৰু এইফালে স্কুটিখন লৈ যাব লাগিব আৰু বহুত লেতেৰা হৈছে স্কুটিখন আৰু এইফালে আজি ঘৰত কোনো নাই আৰু এইকাৰণে তলা মাৰি যাব লাগিব আৰু এইফালে মোৰ চাইকেলখনৰ অৱস্থা চাওকচোন বহুত দিনত চলোৱাও নাই এনেকৈ পৰি আছে আৰু টায়াৰটো অলপ বেয়া হৈছে সেইকাৰণে এনেকৈ পৰি আছে আৰু এতিয়া ঘৰৰ পৰা ওলালোঁ আৰু এইফালে বিজু আহি গ'ল আৰু আমি দুইজনে এতিয়া গৈ আছোঁ লাগিব আৰু 5 মিনিটমান যাই পাম আৰু কেইদিনমান ধৰি ইমান গৰম দি আছে ক'ৰবাত গৰমত ওলাই যাব মন নাযায় ইমান ৰ'দ আৰু হাত চাত ক'লা পৰি যায় স্কুটি চলাই গ'লেও আৰু ইমান ৰ'দত মানে ওলাই যোৱাৰ মনটোৱে নাথাকে আৰু এতিয়া মে' মাহ পৰিছে জুন জুলাই পৰিব আছে এইবাৰ কিমান গৰম দিয়ে মানে ঠিকে নাই আৰু এতিয়া তেওঁলোকৰ ঘৰটো একজেক্টলি চিনি নাপাওঁ সেইকাৰণে অলপ বিচাৰি আছোঁ অলপ আগত গ'লে পাম বুলি কৈছে যাই আছোঁ এতিয়া ঘৰটো বিচাৰি আছোঁ একজেক্টলি ঘৰটো চিনি নাপাওঁ যে ঘৰটোৱে বিচাৰি পোৱা নাই কোনটো ৰাস্তা দিবা যাব লাগে অলপ সেইফালে সেইটো ৰাস্তা দিবা যাইছ এইফালে এটা ৰাস্তা আছে গণেশ মন্দিৰ আছে বুলি কৈছে সেইটো ৰাস্তা দি যাইছ গ'লে পাওঁ নেকি সেইফালেদি নহয় ইফালেদিয়ে যাব লাগিব এইটো ৰাস্তা দি এইটো ৰাস্তা মানে আগত এটা টাৰ্ণিং আছে বুলি খুৰী এজনীয়ে ক'লে টাৰ্ণিংটো দি গ'লে তেওঁলোকৰ ঘৰ পাই যাম টাৰ্ণিং এটা আছে এইটো চাইডে বুলি কৈছে এইফালে এনেকৈ যাব লাগিব এইফালে সেইটো মন্দিৰ গণেশ মন্দিৰ আগত আছে এইফালে আৰু আহি পালোঁ আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ মানুহ আছে নাইবা ক'ৰবাত যাই থাকে নহয় লগ পাওঁ নে নাইবা আৰু এতিয়া ভিতৰত আহি বহি ল'লোঁ আৰু বহা মানে চাহে আহি গ'ল ইফালে আৰু এতিয়া চাহ খাই লওঁ চাহ খাই এতিয়া দাদাৰ লগত কথা পাতি আছোঁ দাদা মুখ ধুব গৈছে সেইখিনি আহি লওক কথা পাতি আছোঁ এইফালে আমাৰ লগত ভাৰ্গৱ দাদা আছে আমাৰ ভাৰ্গৱ দাদাহঁতৰ ঘৰত আহিলোঁ আজি তো ভাৰ্গৱ দা আহিলা গোৱাৰ পৰা আহিলোঁ ভালে আহিলা ভালে আহিলোঁ দিয়া কিবাকে আৰু বহুত গৰম আছিল আহি পালোঁ আৰু সোনকালে তোমালোকৰ ভিডিঅ'বোৰ সদায় চাই থাকোঁ আহিম বুলি ভাবি আছিলোঁ আজি আহিলোঁ থেংক ইউ আৰু তুমি ভাল ভিডিঅ'বিলাক বনাই আছা আৰু আপোনালোকেও চাব আদিশ ব্লগ বুলি আছে ভাল ভিডিঅ'বিলাক বনাই আছে আৰু আমাৰ ঘৰৰ ওচৰৰে ল'ৰা ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব মেইনলি তোমালোকৰ প্ৰেংক ভিডিঅ' যিবিলাক বনাই থাকা সেইবিলাক ভাল লাগে মানে চাওঁ আগৰ পৰা চাওঁ তাৰপিছত আমাৰ ঘৰৰ চবেই চাই তোমালোকৰ ভিডিঅ' থেংক ইউ ইমান মৰম চেনেহ দিয়াৰ কাৰণে বহুত থেংক ইউ আমিও কিবাকে বনাই থাকোঁ আৰু আপোনালোকক মনোৰঞ্জন দিবলৈ বা আমিও নিজে মনোৰঞ্জন হ'বলৈ ভিডিঅ'ৰ যোগেৰে এনেকৈ বনাই আছোঁ এতিয়া তোমাৰ এটা কুৱেশ্যন আছে যে তোমালোকে যে প্ৰেংক ভিডিঅ'বিলাক বনোৱা যে এই প্ৰেংক ভিডিঅ'বিলাক বয়ে গম পাই নাপায় নে এতিয়া প্ৰেংক ভিডিঅ'বিলাক মানে কি গোটেই একোতো আমাৰ স্ক্ৰিপ্ট নাথাকে মানে ধৰ সদায় কোনেনো এটা স্ক্ৰিপ্ট লিখি বহি থাকিবলৈ ইমান টাইম নাই আমাৰ এনেকুৱা কৰিম কিন্তু আমাৰ হ'ব কি আজি মানে ধৰ প্ৰেংক চেলেঞ্জ এটা কৰিম বুলি আমি নেক্সট ভিডিঅ'ত ভাবোঁ তাৰপিছত যোনে যেনেকৈ পাৰে সেনেকৈ মিলাই কৰোঁ আৰু বৌয়ে মানে গম নাপায় আৰু তেনেকৈ ইমান গম নাপায় আৰু আচ্ছা দিয়া বৌ আহিল আৰু বৌ অলপকৈ ব্যস্ত হৈছিল চাগে ৰাতিপুৱাই অকণমান ঘৰুৱা কাম থাকে ন তাকে নকৰিলেও নহয় তুমিও আহিলা ভালে লাগিলে ওচৰলৈ ল'ৰা বাকী তোমাৰ এটা কথা সুধোঁ দাদাই যে তোমাক প্ৰেংকবিলাক কৰি থাকে তোমাৰ কষ্ট নহয় ইমান মানে প্ৰেংক কৰি তোমাক কষ্ট দি থাকে হা এৰি দিবা নেকি দাদা এৰিব বোলে তোমাক এৰি দিব বোলে মোক এৰিব নোৱাৰে বাকী গোৱাত ভালে আহিলা গোৱাৰ পৰা আচ্ছা গোৱাত মানে সেইখিনি সময়ত এনেও অকণমান ক'ৰবাত ফুৰিব গ'লে হিবি জিবি হৈ থাকে ন মই গাড়ীত উঠিব ওলাইছোঁ তুমি তেতিয়া প্ৰেংক কল কৰিছা হ'লেও বাৰু প্ৰেংক কল বুলি ভবা নাছিলোঁ পিছত যেতিয়া গম পালোঁ তেতিয়া মই কাটি দিছোঁ আৰু আচ্ছা আৰু দাদা তোমাৰ ইমান জমনি কথাবিলাক কেনেকৈ মনত আহি থাকে আহে মোৰ পটকৈ নাহে ৰাতিপুৱাই নাহে এতিয়া শুই উঠিছোঁ সেইকাৰণে মানে এতিয়া অহা নাই এতিয়া চিৰিয়াছ আহি আছে অলপমান 12টা বজাৰ পিছত 12টা বাজিল নে 12টা বজাৰ পিছতে আহিব জমনি আৰম্ভ হৈছে নেকি কি কৰা এতিয়া জমনি আৰম্ভ হ'বই লাহে আচ্ছা এইটো এতিয়া নেচাৰেলি কথাবিলাক মই সেনেকৈ কোৱা যায় একচুৱেলি মোৰ মায়ে সেনেকৈ কথা কয় মই সেনেকৈ ঘৰত আমাৰ সেনেকুৱাই চলে চবৰে তো সেনেকুৱাই আৰু তোমাৰ মানে জমনি কথাবিলাক বেছি ভাল লাগে ডাইলগবিলাক দি থকা যে কিছুমান এইবিলাক ভাল লাগে আৰু ইয়াৰ চেনেলটো মই কৈছোঁ ছাবস্ক্ৰাইব কৰিবলৈ তুমিও কৈ দিয়া কিবা ছাবস্ক্ৰাইব কৰি দিব আদিশ ব্লগ বুলি আছে পঢ়িও আছে ভিডিঅ' বনাই আছে চ' আশা কৰিছোঁ আপোনালোকে মানে কি সহায় কৰিব ভিডিঅ'বোৰ চাব ধুনীয়া থাম্বনেইল ধুনীয়া বনাই লোৱাটো ন আৰু যিহেতু মেট্ৰিক মোৰ এটাই কথা কওঁ মেট্ৰিক পৰীক্ষাই দিলা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিলে এইবোৰ ভালদৰে পঢ়া শুনা কৰা লগতে এইটো বস্তুও চলাই যোৱা কাৰণ এইবিলাক বস্তুটো মানে কেনেকৈ কেতিয়া ক'ত কি হয় কোনেও নাজানে পঢ়াটো নিজৰ কাৰণ যিহেতু ঘৰৰ তুমি অকলে ল'ৰা হয় তোমাৰ ওপৰতে গোটেই ফেমিলিটো ডিপেণ্ড কৰি আছে পঢ়া শুনাটো ৰাখি আৰু আমাৰ ঘৰত বিয়া চিয়া হ'লে আহিবা মোৰ নালে মোৰ এটা হ'লেই হ'ল মোৰ এৱে কাফি বেলেগ নালগে আৰু ভাই
দাদাৰ চিলভাৰ প্লে বটনখন এবাৰ চাই লওঁ আৰু চবৰ ইউটিউবাৰৰ সপোন থাকে এবাৰ চিলভাৰ প্লে বটনখন চোৱা আৰু ক'ত আছে এইফালে আছে এয়া চাব পাৰে এইখন চিলভাৰ প্লে বটন লিখা আছে অ বোলো নমস্কাৰ ফৰ পাছিং 1 লাখ ছাবস্ক্ৰাইবাৰ্ছ তো এইখন চিলভাৰ প্লে বটনখন আৰু এইফালে ধুনীয়াকৈ সজোৱা আছে দাদাৰ এই ফটো আৰু ধুনীয়াকৈ প্ৰেংক কল কৰি থাকে এয়া দেখাই প্ৰেংক কল নহয় চৰি প্ৰেংক ভিডিঅ'বিলাক বনাই থাকে আৰু এয়া এইফালে আৰু এইফালে ষ্টেণ্ড চেনো আছে এয়া দি কি কৰা লাইটটো ছিঙি গৈছে কেনেকৈ অঁ টিকটক বনাইছিলা নহয় আগতে দাদা কুকুৰটো ধুনীয়াকৈ ভিডিঅ'ত ওলাই থাকে ৰকি হাই ৰকি ছাৰ কি ধুনীয়াকৈ আছে কেমেৰা চিনি পায় কেমেৰা ফালে চাই আকৌ ধুনীয়াকৈ সি মৰম লাগে চাওঁ মৰম কৰি দিয়ক অকণমান ইছ মৰম মানুহ আহিলে ভাল পায় মানে কয় ন যেনে মালিক হেনে কুকুৰ ই ভাবিছিলো মানুহ ভুকিব এনেকুৱা লাগিছে এতিয়া চোৰ আহিলে ই ধুনীয়াকৈ চোৰৰ লগত গুচি যাব আৰু দাদাহঁতে কেইদিনমান এখন দোকানো দিছিলে আৰু এই দোকানখনৰ এইটো হেৰি আছিলে এই গাড়ীখন এতিয়া এইফালে আছে অ বোলো নমস্কাৰ চিনটো এইখন দোকান দিছিলে ৰাসৰ ৰুমত দিছিলা নেকি ৰাসৰ ৰুমত দিছিলোঁ এতিয়া এখন আমি পঠাই দিম ক'ত পঠাই দিবা এখন আমি বাহিৰত পঠাই দিম বাহিৰত মানে এখন এতিয়া দিল্লী যাব দিল্লী কিয় দিল্লীত বিজনেছ আৰম্ভ হ'ব বিজনেছ তাৰপিছত এখন দিল্লীৰ পৰা অঁ ডুবাইৰ পৰা ডাইৰেক্ট চন্দ্ৰলৈ পঠাই দিম চন্দ্ৰলৈ লঞ্চ কৰিম চন্দ্ৰত আচ্ছা অঁ মানে চন্দ্ৰত এইখন যাব আৰু অৱতৰণ হ'ব আচ্ছা এইখন দোকান দিছিলে আৰু দোকানখন বৰ্তমান এতিয়া নাই বাৰু আকৌ পিছলৈ দাদাহঁতে দিব বেছি সময় দেখাবা বেছি সময় দেখালে ধৰ ঘৰৰ মানুহে মোক গালি পাৰিব সেইকাৰণে এইখানকে লুকাই থৈ দিছোঁ এখানে কাৰো চকুত যাতে আহিব নালাগে এখন চকুত পৰিলে মোক গালি পাৰে সেইকাৰণে এইখানকে লুকাই থৈ দিছোঁ কি হ'ব আৰু এতিয়া দাদাহঁতৰ ঘৰৰ পৰা যাওঁ আৰু এইফালে বৌ আছে বৌ পিছে যাওঁ এতিয়া দাদা যাওঁ আকৌ আহিম নিশ্চয় ওচৰতে আৰু আহি থাকিম বৌ থকা পিছে যাওঁ এতিয়া আমি কোনখন দবাই যাম পুৰা দিয়া এতিয়া আমিও যাওঁ ঘৰলৈ আৰু দাদাহঁতৰ ঘৰত আকৌ পিছলৈ আহিম আৰু এতিয়া বাই বাই আকৌ আহিম দিয়া